जय बजरंगबली भाले कुशले राखिब आरो सकलोके बाबार मंदिर आरो एफाले बाबार मूर्ति भाग হয় देखिसे जय भोलेनाथ की आज मैं प्रिपेरेशन हो नाहिलो पूजा करब कारण मैं गम पा नासिलो यात मंदिर गाइस नमस्कार 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 की खबर आपनालोक आशा करो आपनालोक कुशले আছে आमिও कुशले आছো गाइस पुआ एते 6টা বাজে 48 मिनिट আছে এতিয়া আমি মর্নিং ওয়াক কৰিব কাৰণে গৈছিল মই আৰু কিশোৰ তাৰ পিছত ভাবিলো অলপ মাৰ্কেটত গুছি যাওঁ কাৰণ আজি বহুত দিন হ'ল মাৰ্কেটত যোৱা নাই আৰু আজি মাৰ্কেটত যাম গৈ আছো মই কোনবা মানে কি অটোত বা স্কুটাৰ লৈ নহয় খুজকাই গৈ আছো তাকো 4 কিলোমিটাৰ খুজকাই যাম কাৰণ এইবিল আজি ছুটি হয় ছুটিৰ দিন তো ভাবিলো খুজকাই যাওঁ বহুত দিন খুজ কহা নাই তো ওলাইছো চুলি দাড়ি কিদিন কাটিলো আৰু সৰু সুৰা কাম আছে তো গৈ আছো আৰু আপোনাক চেষ্টা কৰিম কিবা কিবি দেখাবৰ কাৰণে নাজানো কি দেখাব পাৰোঁ কি নোৱাৰো তো ভিডিওটো চাই দিব শেষলৈকে আৰু যিসকলে মোৰ চেনেলত নতুনকৈ ভিডিও চাই আছে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিব আহক এতিয়া ফটাফট ভিডিওটো আৰম্ভ কৰোঁ नमस्कार गाइस मैं आহি सोमेश्वरम मंदिर पाइছো এতিয়া सोमेश्वरम मंदिर मैं चारि भागটো দেখা মই ভিতৰত না যাওঁ যেহেতু মই প্ৰিপাৰেচন হৈ আহা নাই মই লং পেন্ট আৰু টি-শাৰ্ট পিন্ধি আহিছো সো মই বাহিৰৰ পৰা মই ভিডিওটো কৰিছো मंदिर চাৰিওফালটো আপোনালোকক দেখাম চাই দিব ভিডিওটো কেকলৈকে মই নেক্সট ডে আহি মই ভিতৰত ভিডিও কৰিম কাৰণ আজি লং পেন্ট টি-শাৰ্ট পিন্ধি আহিছো ভাল লগা নাই তো চাই দিব ভিডিওটো गाइस देखिसे ये मंदिर है मैं मंदिर चारियोकाष मैं देखाम एतिया और मैं नेक्स्ट डे आहिम पूजा करब कारण आज मैं प्रिपेरेशन हो नाहिलो पूजा करब कारण मैं गम पा नासिलो यात मंदिर इमान धुनिया मंदिर आछे बुली तो मैं मंदिर आपनालोকক मैं देखाइছো जाओ बहुत ভাল লাগিছে मंदिर देखिसे गाइस यह मंदिर भीतर भाग है मैं सम्पूर्ण देखाम देखिसे गाइस बहुत एक सुंदर परिवेश है भीतर पूजा पाठ चलि आछे देखिसे गाइस या हल बाबार मंदिर और एफाले बाबार मूर्ति भाग है देखिसे जय भोलेनाथ की जदि किबा भूल होइसे क्षमा करिब देखिसे बहुत ভাল লাগিলে আহি মই ভিতৰত যাব নোৱাৰিলো নেক্সট ডে আহি মই ভিতৰত ভিডিও কৰিম সো গাইস আহিলো চুলি কাটিব কাৰণে কিন্তু কাৰেন্ট নাই কাৰণে ভাবিলো দাড়ি কেইটালৈকে কাটি যাওঁ কাৰণ কাৰেন্ট কেতিয়া আহিব ক'ব নোৱাৰো পেটত বহুত ভোক লাগিছে তো দাড়িখিনি কাটি লওঁ ভাই নাই নমস্কাৰ
মুচটো নাকাটিলোঁ মুচটো ৰাখি দিলোঁ তাৰপৰা এইটো অকণমান ষ্টাইল এটা দি দিছোঁ কেনেকুৱা লাগে নাজানো চ' হৈ গ'ল এতিয়া যাওঁ হাই গাইছ ফাইনেলি মই বজাৰ কৰি ৰুম পালোহি বজাৰ মানে সৰু সুৰা বজাৰ কেইটামান কৰিলোঁ চ' মই একো নেদেখালোঁ এতিয়া ৰুম পালোহি ৰুমত আহি গা পা ধুম ধুই ভাত পানী খাম যদি ভিডিঅ'টো চাই ভাল লাগিলে তেন্তে লাইক কমেণ্ট কৰি দিব আৰু নিজৰ বুলি আৰু মই আপোনালোকক এটা সৰু মেম্বাৰ দেখাই আছোঁ দেখ